ছাবস্ক্ৰাইব কৰক আছামিজ অল ইন ওৱান চেনেল আৰু দবাওক কাষত থকা ঘণ্টা বুটাম। টেকন'লজি এণ্টাৰটেইনমেণ্ট সকলো ধৰণৰ ভিডিঅ' অসমীয়াত চাবৰ কাৰণে। নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? মই হ'লো অবিনাশ, আপুনি চাই আছে আছামিজ অল ইন ওৱান ইউটিউব চেনেল। বন্ধুসকল, আজি মই নতুন এটা ভিডিঅ' লৈ আপোনালোকলৈ আগবাঢ়ি আহিছোঁ আপোনালোকৰ মাজত। আপুনি 2017 চনৰ খচৰাৰ যিখন আপডেটেড ভোটৰ লিষ্ট, সেইখন কেনেকৈ ডাউনলোড কৰিব আপোনাৰ মোবাইলতে হওক বা কম্পিউটাৰত PDF ফাইল হিচাপে। আপুনি ঘৰতে বহিয়ে মই যেনেকৈ শিকাম তেনেদৰে আপুনি আপোনাৰ ভোটাৰ লিষ্ট আপোনাৰ মোবাইলতে ডাউনলোড কৰিব পাৰিব বা কম্পিউটাৰতে হওক। তাৰ বাবে আপুনি ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈ ভালদৰে চাওক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰক আপোনাৰ হোৱাটছএপ গ্ৰুপ বা ফেচবুকত, যাতে এইটো বেলেগেও চাবলৈ সুবিধা পায়। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে মই এনেকুৱা ধৰণৰ ভিডিঅ' আগবঢ়াই থাকিম, আপোনালোকে চাব পাৰিব। বন্ধুসকল, আজি তেতিয়াহ'লে আমি আলোচনা কৰিম 2017 যিখন আপডেটেড খচৰা ভোটাৰ লিষ্ট হয়, সেইখন আমি কেনেকৈ ডাউনলোড কৰিব পাৰিম মোবাইলতে হওক বা কম্পিউটাৰতে। তেতিয়াহ'লে বন্ধুসকল, ব'লক আমি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। নমস্কাৰ বন্ধুসকল, আপোনালোকে আপোনাৰ মোবাইলত বা কম্পিউটাৰত ভোটাৰ লিষ্টখন ডাউনলোড কৰিবলৈ আপোনাৰ মোবাইলৰ ব্ৰাউজাৰতে হওক বা কম্পিউটাৰ ব্ৰাউজাৰতে হওক যাব আৰু তাৰপাছত এণ্টাৰ কৰিব এটা ৱেবছাইট ceoassam.nic.in। ঠিক আছে বন্ধুসকল, আকৌ ভালদৰে শুনি লওক, ceoassam.nic.in। আপোনালোকেতো মনত নাথাকিবও পাৰে, সেইকাৰণে মই মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনতে এই ৱেবছাইটটোৰ লিংক ডাইৰেক্ট দি দিম। আপুনি মোৰ ভিডিঅ'টো তললৈ যাব আৰু ভিডিঅ'টো তললৈ যোৱাৰ পাছত ভিডিঅ' ডেছক্ৰিপশ্যনতে লিংকটো দি দিম এই ৱেবছাইটটো। তাতে আপুনি ক্লিক কৰি দিলে অট'মেটিকেলি এই পেজখন খোল খাই যাব। আপুনি মোবাইলতেই মাৰে বা কম্পিউটাৰতে মাৰে। এই পেজখন খোলাৰ পাছত আপুনি ইয়াত চাব, লেফ্ট ছাইডে এখন চাৰ্ট আহিব, এইখন আহিছে অৰ্গেনাইজেশ্যন ডাউনলোডেড ফ্ৰম PDF এণ্ড ইলেক্টৰেল ৰুলছ। আপুনি 3 নম্বৰ যিটো অপশ্যন আছে PDF ইলেক্টৰেল ৰুলছ, তাত ক্লিক কৰিব বন্ধুসকল। ঠিক আছে, তাত ক্লিক কৰাৰ পাছত আকৌ এইখন আহিব, ৱেলকাম টু দ্য অফিচিয়েল ৱেবছাইট অফ দ্য চিফ ইলেক্টৰেল অফিচাৰ অফ আছাম। তাৰপাছত আপোনাৰ লেফ্ট ছাইডৰ এই লিষ্টখনত এটাই অপশ্যন আছে PDF ইলেক্টৰেল ৰুল অফ আছাম। ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত অলপ টাইম আপোনাক লোডিং ল'ব, কিয়নো ইয়াত বহুত ডাটা এণ্টাৰ হৈ আছে। বন্ধুসকল, এতিয়াও যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, বিনামূলীয়া ছাবস্ক্ৰাইব কৰি দিয়ক, কাৰণ ছাবস্ক্ৰাইব কৰিলে মই এনেকুৱা ধৰণৰ ভিডিঅ' যেতিয়া আপলোড কৰিম আপোনালোকে তাৰ ন'টিফিকেশ্যন পাব বা চাব পাৰিব। সেইকাৰণে আপোনালোক যদি নতুন হয় মোৰ চেনেলত, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু মই আপোনালোকৰ বাবে সদায় এনেকুৱা ধৰণৰ ভিডিঅ' আগবঢ়াই থাকিম। বন্ধুসকল, তাত ক্লিক কৰাৰ পাছত আমাৰ অসমৰ ডিষ্ট্ৰিক্টসমূহৰ নাম আহিলে। ঠিক আছে, ডিষ্ট্ৰিক্টবোৰ আহিলে। তাতে আপুনি ডিষ্ট্ৰিক্টবোৰ অহাৰ পাছত আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰি ল'ব। ঠিক আছে, ডিষ্ট্ৰিক্টত ক্লিক কৰিব। ইয়াততো মই যোৰহাটৰ, সেইকাৰণে মই যোৰহাটত ক্লিক কৰিলোঁ। যোৰহাটত ক্লিক কৰাৰ লগে লগে আপুনি ডিষ্ট্ৰিক্ট ক্লিক কৰাৰ পাছত আপোনাৰ সমষ্টিকেইটা নাম আহিব। ঠিক আছে বন্ধুসকল, মই যোৰহাটত, মোৰ 5টা যোৰহাটত সমষ্টি আছে: দেৰগাঁও, যোৰহাট, তিতাবৰ, মৰিয়নি, তিয়ক। তেনেকৈ আপুনি আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টক ছিলেক্ট কৰাৰ পাছত, এতিয়া মই শিৱসাগৰত ছিলেক্ট কৰিছোঁ, সেইকাৰণে শিৱসাগৰৰ সমষ্টিকেইটাৰ নাম আহিছে আমগুৰি, নাজিৰা, থৌৰা, শিৱসাগৰ। ঠিক আছে, আপুনি ডিষ্ট্ৰিক্ট ছিলেক্ট কৰাৰ পাছতে তলত অপশ্যন আহিব সমষ্টি। মই যোৰহাট দেৰগাঁও সমষ্টি, দেৰগাঁৱত ক্লিক কৰিলোঁ। এনেকৈ ক্লিক কৰাৰ পাছত আপোনাৰ সেই সমষ্টিৰ আণ্ডাৰত যিমানকেইখন আপোনাৰ ভোটাৰ চেণ্টাৰ আছে, LP স্কুলেই হয়, সাধাৰণতে স্কুল হয়, হাইস্কুল, LP স্কুল, তিমানবোৰ চব আহিব। তাতেই আপুনি আপোনাৰ নিজৰ চেণ্টাৰটো ছিলেক্ট কৰিব। মই মোৰ নিজৰ চেণ্টাৰটো ছিলেক্ট কৰিছোঁ। ঠিক আছে বন্ধুসকল, তেনেকৈ ইয়াত ক্লিক কৰি দিয়াৰ পাছত আপুনি আপোনাৰ ভোটাৰ লিষ্টখন পাই যাব। ঠিক আছে, আপুনি আপোনাৰ লাষ্টত এই অপশ্যনটো চাব, ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট ছিলেক্ট কৰাৰ পাছত আপুনি আপোনাৰ সমষ্টি ছিলেক্ট কৰিব। সমষ্টি ছিলেক্ট কৰাৰ পাছত আপোনাৰ চেণ্টাৰবোৰ নাম ওলাব, সেই সমষ্টিৰ আণ্ডাৰত যিমানবোৰ চেণ্টাৰ আছে। ঠিক আছে, মই চেণ্টাৰ যেতিয়া আপুনি চেণ্টাৰটো ছিলেক্ট কৰিব, অট'মেটিকেলি এটা PDF ফাইল আপোনাৰ মোবাইলত ডাউনলোড হৈ যাব, যিটো মোৰ অলৰেডি হ'ল। ঠিক আছে বন্ধুসকল, এইটো ডাউনলোড হৈ গ'ল। ঠিক তেনেদৰে আপোনাৰো ডাউনলোড হৈ যাব। বন্ধুসকল, এনেকৈ আপোনালোকে নতুন যিখন আপডেটেড 2017 চনৰ খচৰা ভোটাৰ লিষ্ট হয়, ডাউনলোড কৰিব পাৰিব আপোনাৰ মোবাইলত। আজিলৈ ইমানতে, ধন্যবাদ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।